অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। বাগানৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। এয়া দেখিছে নহয়, এয়া আমাৰ বাগানখন। আজি বহুত বেছি গৰম মাৰিছে আৰু দেখিছে নহয় ইমান গৰম। ছিঙি আছোঁ আৰু পাত এনেদৰে। আৰু এইফালে দেখিছানে আজি গৰমতে গৰম মোৰ আঙুলিটো কাটিলে। আৰু এতিয়া পাত চিঙি কৈ আজৰি হৈ মাহঁতৰ ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি। এইফালে চিনি পাইছে নাই বাৰু? আৰু মাহঁতৰ ঘৰ পাই গ'লোহি এতিয়া। সেই আমাৰ বেটীয়ে মাহঁতৰ ঘৰ পাই খেলিব লৈছে ওচৰতে মানে। আৰু এতিয়া আমি ঘৰলৈ যামগৈ, সেইকাৰণে মই চাহ অকণমান বনাওঁগৈ। এতিয়া চাহটো বনাই আছোঁ মই। চাহটো খাই কৰি ঘৰলৈ যাবগৈ লাগিব যে, সেইকাৰণে সেয়া চাহ উতলি আছে পূৰা। সেইফালে মই পূৰা ঠাণ্ডা ঠাণ্ডা পানী এগিলাচ খাবৰ কাৰণে লৈছোঁ। ঘৰ আহি পাই মই এইফালে দেখিছেনে বাৰু কামত লাগি গ'লোহি। বাঁহৰ গাজ ঘৰৰ পৰা লৈ আহিছিলোঁ, আচাৰ বনাবৰ কাৰণে লৈ ল'লোঁ। আৰু এতিয়া মই এইফালে পৰ্ক বনাই আছোঁ। পৰ্ক বুলি ক'লে আচলতে নুহুৱাব, গাহৰি বুলিয়ে কৈছোঁ। বাঁহৰ গাজৰ লগত বনাই আছোঁ, সেয়েহে আপোনালোকক অকণমান দেখাই দিলোঁ। এয়া হৈছেগৈ আৰু ফ্ৰাই বনাই আছোঁ, ড্ৰাই ফ্ৰাই। আৰু এইফালে দেখিছেনে বাৰু আজি মানে এটা ডাঙৰ মাছ পাইছিলে। এই মাছটো ডাঙৰ হয় আচলতে, ভিডিঅ'ত সৰু দেখাইছে। আৰু যিসকলে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ তেন্তে বাই বাই।